নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ঋতুমণিয়ে আপোনালোকৰ সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ। আজি মই আপোনালোকলৈ পানী টেঙা আৰু খাৰলি সহজতে খোৱা ৰেচিপি লৈ আহিছোঁ। তেন্তে বলকচোন মোৰ ভিডিঅ'টোৰ মাজলৈ যাওঁ। এয়া মই বগা সৰিয়হ আৰু ক'লা সৰিয়হ প্ৰায় 200 গ্ৰামমান লৈছোঁ। এয়া মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ। পুৰা কৰ্কৰীয়াকৈ শুকাই যাব লাগিব আৰু ৰ'দৰ পৰা গৰমে আনি মিক্সিত খুন্দিলে অতি সোনকালে গুৰি হয়। প্ৰথমে মই পানী টেঙাখিনিকে বনাই ল'ম। এয়া মই বগা সৰিয়হখিনি এটা মিক্সি জাৰত দি গুৰি কৰি লৈছোঁ। আপোনালোকে ভালদৰে মন কৰি যাব, কাৰণ পানী টেঙা আৰু খাৰলি দুয়োটাৰ পদ্ধতি বেলেগ বেলেগ। মই পানী টেঙাত দিবৰ কাৰণে কেইডোখৰমান শুকান থেকেৰা প্ৰায় 2-3 ঘণ্টামান পানীত তিয়াই থৈছিলোঁ, যাতে ইয়াৰ পৰা টেঙা পানী ওলায়। আপোনালোকে ইয়াত কেঁচা থেকেৰাও দিব পাৰে। মোৰ লগত কিন্তু কেঁচা থেকেৰা নাছিল, সেইকাৰণে মই এয়া যোৱা বছৰ শুকুৱাই থোৱা শুকান থেকেৰাকে ব্যৱহাৰ কৰিছোঁ। এখন কলপাত গেছত অকণমান সেকি লৈছোঁ। আপোনালোকে পাৰিলে ৰ'দত দিও ল'ব পাৰে। এইদৰে কলপাতখন ফাটি নাযায় আৰু মেৰিয়াবলৈও সুবিধা হয়। সৰিয়হখিনিৰ ওপৰত মই কেইটামান কাটি লোৱা কেঁচা জলকীয়া দি লৈছোঁ। লগতে অকণমান সোৱাদ অনুসৰি নিমখো দি লৈছোঁ। এইবাৰ এই সৰিয়হখিনিৰ ওপৰত থেকেৰা পানীখিনি অলপ অলপকৈ দি ভালকৈ মিহল কৰি লৈছোঁ। তাৰ পাছত মই হাতেৰে ভালদৰে মিহল কৰি কলপাতখিলাত মেৰিয়াই যাম। এইখিনি লগে লগে খোৱাৰ উপযোগী নহয়। লগে লগে খালে তিতা হ'ব। অন্ততঃ 3-4 দিনমান ৰুম টেম্পাৰেচাৰত এইদৰে টিফিনত ভৰাই থৈ দিব লাগে। এইবাৰ বলকচোন তেনেহ'লে মই খাৰলিখিনি বনাই লওঁ। ইয়াত মই ক'লা সৰিয়হ ব্যৱহাৰ কৰিছোঁ। এতিয়া খাৰ ব্যৱহাৰ কৰিবলৈ মই ঘৰতে শুকুৱাই থোৱা ভীমকলৰ বাকলি এটা গেছত ভালদৰে পুৰি লৈছোঁ। তাৰ পাছত এটা বাতিত পানী দি খাৰখিনি মই উলিয়াই ল'ম। আপোনালোকে কল খাৰ নাথাকিলে খোৱা ছ'ডাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া এইখিনি সৰিয়হখিনিৰ ওপৰত দি দিছোঁ আৰু লগতে সোৱাদ অনুসৰি অকণমান নিমখো দি দিছোঁ।
এইবাৰ লাহে লাহে মই মিহল কৰি পাতত ঠিক আগৰ দৰে মেৰিয়াই লৈ আন এটা টিফিনত ভৰাই আকৌ ৩-৪ দিনমানৰ কাৰণে থৈ দিম। ইয়াৰ কালাৰটো দেখিছেনে কেনেকৈ সলনি হৈ গৈছে? গোন্ধটো যে কি আৰু খুলিবই নোৱাৰি, নাকত ঝনঝনাই ধৰিছে। এতিয়া খোৱাহে কথা আৰু, নহয়নে? এইবাৰ ব'লকচোন খাৰলিখিনি চাওঁ। খাৰলিখিনি সম্পূৰ্ণ খোৱাৰ উপযোগী হৈছে, এয়া দেখিছেনে? ইমান ধুনীয়া হৈছে। এতিয়া এইখিনি ফ্ৰিজত ভৰাই থ'লে অন্ততঃ ১৫-২০ দিনৰ কাৰণে খাই থাকিবলৈ পাৰিব। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিম। তেন্তে আজিলৈ আহোঁ। ধন্যবাদ।